জানেই চবে মৰা নাই বুলি তাক আকৌ গোবৰৰ মাজতে মানে গাঁতটো খান্দি তাত এক্সট্ৰা এটা ফুটা কৰি ধৰি মানে চাই থাকিব পাৰিব চব তাক ঢাকি থৈ আহিছে তেতিয়া এটা কি হয় মানে পুলিচ এটা আহে বেগ চেক লৈ বেগ চেক লৈ অনাৰ পিছতে তাক এনেকুৱা মানে সেই মানুহ চানুহ পোৱা নাই কি ইমান গৰমত এটা মানুহ নাপাওঁ সেই কাপোৰৰ ভিতৰত কয় আমি যদি এদিন থাকতাম আমি এই ব্যক্তি আমি লৈ যাইতাম মানে কৈছা কোৱাৰ পিছত এই পুলিচটো আকৌ ভয় লাগিছে ওপৰৰ মাত আহি আছে একো মানুহ চানুহ একো নাই মাতটো ক'ৰপৰা আহি আছে চব পিনে ঘূৰি মুৰি চাই দেখোঁ কবৰৰ মাজৰ পৰা কয় মানে ভালে মাতিও মুখ মেলি মেলি চাই আছে যে তাক দেখা পাই গ'ল দেখা পাই কয় হাৰণত তুই এনেই চুৰ কৰি আহিছ চুৰ কৰা বুলি কৈ তাক ধৰি আনিলে নহয় কবৰৰ মাজৰ পৰা উঠাই লৈ আহিছে কয় আমি মৰি থাকিছে গা মৰা মানুহ আছে তাই আনে তাৰপিছত কয় চুৰ মাৰি লাগিছে তুই বেগ লৈ যাবা তাৰপিছত তাক দি বেগ লৈ গৈছে ঘৰত নিয়া গৈছে এই বেগ লৈ নাযায় দলং এটা পায় মানে দলংটো কেলে গছ এটাৰ কাটি পেলাই থৈ দিয়ে এই গছটোৱে মানে দলং তাৰ ওপৰেদি যায় সেই অকণ কেৰেক বেৰেক কৰিলে তাক মানে দাণ্ডা আছে যে পুলিচৰ দাণ্ডা দি পেলাই টিকাত লগাই দিয়ে তাৰপিছত নি পেলাই তাক থৈ আহিলে থৈ আহি পেলাই তাৰপিছত মুড়ি কেইটামান দিয়ে আৰু 2 টকা এটা দিয়ে তাৰপিছত ই আহি যায় অহাৰ পিছত সেইটো সময়তে এটা মানুহে মানে হাদিছৰ বিষয়ে কিবা কথা পাতি আছিলে যে কয় এই শালার মতো ধর আমি ওখানে মরেছি আমি মরার পরে আমার দুটিয়া দিছে মুড়ি এক মুঠ দিছে আমি খাইয়া মানে খানা ঘুরে মুড়ে আইলাম এটা মিশা কথা কও কইছে হ্যাঁ বলি বলি কি কয় মানে কইছে যে ই তোৰ পৰা আহিছে পাগলটো এই নিজে আল্লাহ নামত এনেকৈ মিছা কথা কৈ আছে আৰু সি ভাবিছে মই মৰি গ'লোঁ মৰি পেলাই মই ইমান দুনিয়াখন ঘূৰি মেলি এটা পুলিচে মোক 2 টকা দিছে সি ভাবিছে এইটো মানে ভালেমান নহয় মই সেইটো দেখি থাকোঁ কেতিয়াবা কেতিয়াবা যে বহুত হাঁহি মানে যেতিয়া মনটো বেয়া লাগি থাকে যে সেইটো চাই অকলে অকলে হাঁহি থাকোঁ মনটো ফ্ৰী হৈ যায় মোৰতো সেইটোৱে চিন্তা লাগি আছে